ঘৰতে পৰি থকা পেলনীয়া কাৰ্ডবৰ্ডৰে আহকচোন ইমান ধুনীয়া এটা বস্তু কেনেকৈ বনালো চাই লওক। হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। নমস্কাৰ। কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে খবৰ ভাল। আলহামদুলিল্লাহ মোৰো খবৰ ভাল। সকলোকে মোৰ অন্য এটা ক্ৰাফটিং ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনাইছোঁ কাৰ্ডবৰ্ডেৰে হেংগিং শ্বেল্ফ। ফাৰ্ষ্টতে মই কাৰ্ডবৰ্ডটো নিজৰ সাইজ অনুযায়ী কাটি লৈছোঁ। তাৰ পাছত মই দুই সাইডত মাস্কিং টেপ ব্যৱহাৰ কৰিছোঁ, মানে সাৰফেচটো যাতে অলপ প্লেন হয়। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেন্তে প্লিজ এটা লাইক, কমেণ্ট আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক। আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগে। তাৰপিছত মাস্কিং টেপ লগোৱা হৈ গৈছে। এতিয়া মই কালাৰ কৰি দিম হোৱাইট কালাৰ, মানে বোথ সাইড হোৱাইট কালাৰ কৰিম। এক সাইডতো আছে আৰু বেলেগ সাইডত কৰি দিম। তাৰ কাৰণে মই লৈছোঁ ব্ৰাছ আৰু এক্ৰিলিক কালাৰ।